কাললো আহে নাম মহাদেৱৰ প্ৰতি পাৰ্বতীৰ প্ৰশ্ন এইবাৰ পাৰ্বতীয়ে প্ৰশ্ন কৰি থাকিব হে ৰাম শিৱানীৰ সৈতে দেৱ মহেশ্বৰ হাঁহি মুখে চলিলা কৈলাশ শিখৰ তাৰমানে পাৰ্বতী নাথখিনি কি ক'ল হলো পৰি পদ্মাখনে বসিয়াখনে হে ৰাম পদ্মহস্তে ভগৱতী হে বিলাচৰণে মধুৰভাৱে এক কথা কহে শিৱানী এটি নিবেদন প্ৰভু শুনা হুল পানী হে ৰাম হৰিয়ে শুনি আদি গৰ্ভজাত তোমাৰ সাক্ষাতে ৰং মনে কেলি কৰে সুমেৰু পৰ্বতে এতেকে গহৰ কোপ ভোগে নৰগণ কিমতে নিবাৰণ হে ৰাম শুনো হে বিৱৰণ ৰাম হে ৰাম শুনিবলৈ ইচ্ছা প্ৰভু কোৱা ভাঙি পাতি বিৱৰি কোৱা মোক দেৱ পশুপতি ৰাম পাৰ্বতী প্ৰশ্নৰ উত্তৰ হে ৰাম পাৰ্বতীৰ বাক্য শুনি কহে পশুপতি শুনা কওঁ তত্ত তাৰ শুনা পাৰ্বতী এতিয়া সদায় কৈ থাকিব কওঁ বৃত্তান্ত শুনা স্থিৰ কৰি মন শুনিলে সুখ হয় দুখ বিমোচন হে ৰাম এক ভক্ত আছিল মোৰ নাম পিংগলা তাহাৰ বৃত্তান্ত শুনা অভয়া মংগলা নানাবিধ মহাপাপ কৰিছিল পাৰ কৈলাশ পৰ্বতে বাসি হৈলাই উপনীত ৰাম হে ৰাম পিংগলাই পিছে মোক লৈলা শৰণ নিষ্কৃতি পাইলা পাছে তাৰে কাৰণ গৌৰী বলন্ত পিছে কোৱা পানপতি কোনো কাৰণে তেওঁ পাইলা হলো পৰি পদ্মাখনে বসিয়াখনে হে ৰাম পদ্মহস্তে ভগৱতী হে বিলাচৰণ ৰাম হে ৰাম মধুৰ ভাষাই এক কথা কয় শিৱানী এটি নিবেদন প্ৰভু শুনা হুল পানী শুনি আদি গৰ্ভজাত তোমাৰ সাক্ষাতে ৰং মনে কেলি কৰে সুমেৰু পৰ্বতে এটক গঢ়ৰ কোপ ভোগে নৰগণ যিকিমতে নিবাৰণ শুনো বিৱৰণ ৰাম হে ৰাম শুনিবলৈ ইচ্ছা প্ৰভু কোৱা ভাঙি পাতি বিৱৰি কোৱা মোক দেৱ পশুপতি হে ৰাম দেৱ পশুপতি ৰাম ৰাম পাৰ্বতী এতিয়া বিৱৰণটো ক'ব তাৰমানে হে ৰাম পাৰ্বতীৰ বাক্য শুনি কহে পশুপতি শুনা কওঁ তত্ত তাৰ শুনা পাৰ্বতী কওঁ বৃত্তান্ত শুনা স্থিৰ কৰি মন শুনিলে সুখ হয় দুখ বিমোচন ৰাম এক ভক্ত আছিল মোৰ নাম পিংগলা তাহাৰ বৃত্তান্ত শুনা অভয়া মংগলা পিংগলা বোলে বৰ হেৰি আছিল বেলেগ মানুহ আছিল মানে পিছত ভক্ত হৈছিল
আগতে অলপ হেৰি আছিল তেলটো আছিল ছোৱালী আৰু ছোৱালী আছিল হে ৰাম নানাবিধ মহাপাপ কৰিছিল অপাৰ ৰাম কৈলাশ পৰ্বতে ৰাশি হৈলাই উদ্ধাৰ বিৰাট উদ্যন্ত আছিল মানে নানা বহুত পাপ কৰিছিল নিষ্কৃতি পাইলা পাছে তাৰে কাৰণ গৌৰী বুলন্ত পিছে কোৱা পানপতি হে ৰাম কোনো কাৰণে তেওঁ পাইলা মুকুতি শিৱে বোলে হে কথা শুনা যতনে কহিব হব কথা থাকে যত মনে মোৰ অস্তুতৰ হত নাম আছে অনুপম তাৰে গুণে তাৰ পুণ্য হৈলা মনোকাম হে ৰাম বহুবিধ গ্ৰহ ব্যাধি আছে ত্ৰিভুৱনে সকলো বিনাশ যে নাশ চবনে নাম চবনে এই শুনি গৌৰী পাছে বুলিলা বাণী অস্তুতৰ হত নাম কোৱাম পদচাৰিত জন্ম বৰ্ণ অসুধি দেখিবা শিৱ মংগলা পদে সকলো খেমিবা ৰাম হে ৰাম হেন জানি হবে মিলি এৰি আন কাম শিৱ চৰিত্ৰ পঢ়ি বোলা হে ৰাম 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 কোন মানুহ